আচাৰ বনাম বুলি বাৰীৰে মূলা কেইটামান তুলি ল'লোঁ আৰু এতিয়া ধুই পখালি ধুনীয়াকৈ চফা কৰি ল'লোঁ আৰু এতিয়া পিহনাত পিহিম আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখাম বাৰু, চাই থাকিব আগলৈ। মূলাখিনি ধুনীয়াকৈ পিহি ল'লোঁ। পিহনাত পিহাটো আপোনালোকক নেদেখুৱালোঁ আৰু সকলোৱে জানেই আৰু কিনো। এতিয়া মই ইয়াতে দিম এয়া নিমখ দিম আৰু নেমু চেপি দিম। নেমুখিনি চেপি দিম। নেমু চেপি দিলে টেঙা হয় মানে আচাৰটো ধুনীয়া হয় খাবলৈ। আৰু নিমখখিনি দি পেলাই ৰাতিটো ভিজাই থৈ দিম। তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাওঁ। এয়া নিমখ দিম আৰু ধুনীয়াকৈ সানি পেলাই ৰাতিটো ভিজাই থৈ দিম। আপোনালোকে এনেকৈ নথৈ ভাল কটনৰ কাপোৰ এডোখৰত টোপোলা বান্ধি থৈ দিলেও ইয়াৰ পৰা যিটো মানে পানী ওলাই নিমখ আৰু নেমু দিয়াৰ পিছত সেইটো তেনেদৰেও থ'ব পাৰি। মই তেনেকৈ নথওঁ বাৰু, এনেকৈয়ে থৈ দিম। তাৰপিছত ৰাতিপুৱা ৰ'দত শুকুৱাই দিম আৰু তাৰপিছত আচাৰ বনাম। মই আপোনালোকক দেখাই আছোঁ বাৰু। হাতটো কাটিছিলে যে ধৰিছে। হৈ যাব আৰু ৰাতিটো ধুনীয়াকৈ থৈ দিম। ভালকৈ তল মূলাখিনি এৰাতি নিমখ আৰু নেমু দি থোৱাৰ পিছত চাওক এয়া কিমানখিনি পানী ওলাইছে। এয়া চাওক, এয়া চেপি পেলাই মই এতিয়া ইয়াত দি দিলোঁ আৰু অকণমান হালধি সানি, আজি ৰ'দটো ধুনীয়াকৈ ওলাইছে গতিকে একেটা ৰ'দতে হ'ব। আৰু তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকে চাব। সকলোৱে জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখাবলৈ লৈছোঁ। এয়া হালধি অলপ সানি ল'লোঁ আৰু এয়া চাওক এতিয়া ৰ'দত শুকুৱাই দিম। শুকুৱাইছিলোঁ একে ৰ'দে, ইমান বেছি শুকালে। এয়া চাওক এটা ৰ'দতে ধুনীয়াকৈ শুকাই গ'ল। আৰু এতিয়া ইয়াৰ লগত মই দিম এয়া কেইটামান বগা আৰু ক'লা সৰিয়হ অকণমান ভাজি লৈছোঁ আৰু এইফালে লৈছোঁ জিৰা আৰু মিঠি গুটি কেইটামান। এয়াই দিম মছলা আৰু জলকীয়া দিম, গতিকে চাই থাকক ভিডিঅ'টো। এয়া তেলখিনি গৰম কৰি ল'লোঁ আৰু উতলাই ল'লোঁ, মানে তেলখিনি পকাই ল'লোঁ। তাৰপিছত মই যিটো কেৰাহীত তেল গৰম কৰিছিলোঁ সেইটোত দিয়া নাই, মই বেলেগ এটা কেৰাহীত আচাৰখিনি দি পেলাই তাৰ ওপৰত দি দিছোঁ। আৰু মই ইয়াতে দিম এতিয়া এয়া যিখিনি বগা আৰু ক'লা সৰিয়হ পিচি লৈছিলোঁ, এয়া ইয়াতে দি দিছোঁ। আৰু জলকীয়াখিনি মই আগতেই নিমখত দি থৈ শুকুৱাই থৈছিলোঁ, সেইখিনি জলকীয়া মই ইয়াত দি দিছোঁ একেলগে। আৰু এতিয়া দিম মই যিখিনি জিৰা আৰু মিঠি গুটি কেইটামান পিচি লৈছিলোঁ। এয়া ইয়াত মই একো ভিনেগাৰ ইউজ নকৰোঁ। ভিনেগাৰ দিলেও আচাৰখিনি ভালে থাকে, কিন্তু মই নেমু দিছোঁ যিহেতু এতিয়াও বহুত দিন ভালে থাকিব এইখিনি আচাৰ। এয়া চাওক এয়া মূলাৰ আচাৰ হৈ গ'ল। আৰু এতিয়া মই বৈয়ামত ভৰাই থৈ দিম। বহুত দিন খাব পাৰি, বৈয়ামত থৈ দিলে একো বেয়া নহয়, ধুনীয়া হৈ থাকিব। ৰ'দত দি থাকিব লাগিব মাজে মাজে।